নতুন এটি ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। SIPRD ফালৰ পৰা এটা নতুনকৈ ভেকেঞ্চি নটিফিকেশ্যন আহিছে, সেই বিষয়ে আজি আপোনালোকৰ মাজত ক'বলৈ গৈ আছোঁ। চ' ব'লক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। নতুনকৈ যদি কোনোবা মোৰ চেনেলটোলৈ আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ অনুৰোধ জনালোঁ। চ' প্ৰথমটো হ'ল আপোনালোকৰ ব্লক কোঅৰ্ডিনেটৰ। ইয়াৰ পোষ্ট আপোনালোকৰ 219টা। লগতে ইয়াৰ কাৰণে আপোনালোকৰ যিকোনো বেচেলাৰ ডিগ্ৰী হ'লেই হ'ল, কিন্তু ইয়াত এক্সপিৰিয়েঞ্চ বিচাৰিছে আপোনালোকৰ মিনিমাম 2 বছৰ, যোনটো আপোনালোকৰ ট্ৰেইনিং এক্সপিৰিয়েঞ্চ লাগিব কোনো গভৰ্ণমেণ্ট বা প্ৰাইভেট ইনষ্টিটিউশ্যনত। যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে, তেতিয়া সেই এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন আপোনালোকে তাত দেখুৱাব লাগিব বা এপ্লাই কৰোঁতে আপলোড কৰিব লাগিব। আপোনালোকৰ মান্থলি চেলাৰী হ'ব আপোনালোকৰ 22,000। লগতে এজ আপোনালোকৰ 40 বছৰলৈকে বয়স আপোনালোকৰ বান্ধি দিছে। 40 বছৰলৈকে আপোনালোকে যাৰ 40 বছৰ হৈছে বা 40 বছৰতকৈ কম তেওঁ এপ্লাই কৰিব পাৰিব। লগতে এইটো আপোনালোকৰ কণ্টেক্সুৱেল পষ্ট হয় 1 বছৰৰ কাৰণে, আৰু আপোনালোকৰ 1 বছৰৰ পাছতো এক্সটেণ্ড কৰিব পাৰে যদি প্ৰজেক্টটো থাকে। কিন্তু ৰেগুলাৰাইজেশ্যন মানে ৰেগুলাৰ পষ্টটো নহ'ব। প্লেচমেণ্ট আপোনালোকৰ অসমৰ যিকোনো জেগালৈ আপোনালোকে প্লেচমেণ্ট বা ট্ৰেন্সফাৰ হ'ব পাৰে। চ' ট্ৰেন্সফাৰেবল জব হয় সেইটো। আপোনালোকে বিভিন্ন ব্লক থাকে, সেই ব্লকবিলাকত আপোনালোকে কাম কৰিব লাগিব। ৰুৰেল জেগাটো আপোনালোকৰ হ'ব পাৰে। চ' মোড অফ চিলেকশ্যন আপোনালোকৰ অবজেক্টিভ টাইপ OMR বেছ আপোনালোকৰ এটা এক্সাম পাতিব। চ' সেই এক্সামত আপোনালোকে এপিয়াৰ হ'ব লাগিব। আৰু আপোনালোকৰ গুৱাহাটীত আপোনালোকৰ এক্সামটো হ'ব। চ' আপোনালোকৰ জেনেৰেল ইংলিছ, জেনেৰেল নলেজ, কোৱান্টিটেটিভ এপ্টিটিউড, লগতে আপোনালোকৰ কম্পিউটাৰ থিয়ৰী ইয়াত বিচাৰিছে। চ' এইখিনি আপোনালোকে চাই ল'ব। জেনেৰেল নলেজৰ 25 মাৰ্কছ, জেনেৰেল ইংলিছৰ 30 মাৰ্কছ, কোৱান্টিটেটিভ এপ্টিটিউডৰ 25, লগতে কম্পিউটাৰ আপোনালোকৰ 20 নম্বৰ লাগিব। আৰু যোনে যোনে সেই ৰিটেন এক্সাম ক্লিয়াৰ কৰে, একৰ্ডিং টু দেয়াৰ মাৰ্কছ 3জন কেণ্ডিডেট এটা বছৰ এগেইনষ্টত মাতিব, আৰু সেই পাৰ্চনেল ইণ্টাৰভিউৰ কাৰণে পাৰ্চনেল ইণ্টাৰভিউৰ মাৰ্কছ 20 মাৰ্কছ হ'ব। দ্বিতীয় পোষ্ট হ'ল আপোনালোকৰ MIS এছিষ্টেণ্ট কাম একাউণ্টেণ্ট। চ' ইয়াৰ পোষ্ট আপোনালোকৰ 219টা পোষ্ট আছে। লগতে ইয়াত বেচেলাৰ ডিগ্ৰী লাগিব, লগতে ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন লাগিব মিনিমাম 6 মান্থছ। এক্সপিৰিয়েঞ্চ লাগিব আপোনালোকৰ মিনিমাম 1 year। একাউণ্টছ কিপিঙৰ লগতে IT MIS আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব, আৰু মান্থলি চেলাৰী হ'ল 18,000। লগতে এজ আপোনালোকৰ 40 বছৰলৈ এপ্লাই কৰিব পাৰিব। এইটো ঠিক তেনেদৰে আপোনালোকৰ কণ্টেক্সুৱেল পষ্ট হ'ব, যি আপোনালোকৰ পিৰিয়ড অফ 1 year কাৰণে থাকিব। লগতে আপোনালোকৰ প্ৰজেক্টটোৰ আণ্ডাৰত আপোনালোকে কাম কৰিব লাগিব। চ' ৰেগুলাৰাইজেশ্যন নহয়। আৰু প্লেচমেণ্ট আপোনালোকৰ প্লেচ ইন এনি অফ দ্য ব্লক থ্ৰু আউট আছাম এণ্ড ইজ ট্ৰেন্সফাৰেবল উইদিন দ্য ষ্টেট অফ আছাম। চ' আপোনালোকৰ ট্ৰেন্সফাৰেবল হ'ব, ট্ৰেন্সফাৰ হৈ থাকিব, আৰু অসমৰ যিকোনো জেগাত আপোনালোকে কাম কৰিব লাগিব। ঠিক তেনেদৰে মোড অফ চিলেকশ্যন এইটোত আপোনালোকৰ OMR বেছ এক্সাম হ'ব। ত' আপোনালোকে এক্সামটো দিব লাগিব। লগতে জেনেৰেল ইংলিছ, জেনেৰেল এপ্টিটিউড, GK, কোৱান্টিটেটিভ এপ্টিটিউড, নলেজ অফ কম্পিউটাৰ লাগিব। চ' এক্সামৰ চিলেবাছটো একেই হয়। চ' ইয়াত আপোনালোকে এক্সাম দিব লাগিব, আৰু এক্সামত যোনে পাছ কৰে তাই এটা বছৰ এগেইনষ্টত 3জনকৈ মাতিব পাৰ্চনেল ইণ্টাৰভিউৰ কাৰণে, আৰু পাৰ্চনেল ইণ্টাৰভিউটো 20 নম্বৰ হ'ব। চ' ইমানখিনি আছে। চ' লগতে হাউ টু এপ্লাই আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। এইটো দি দিছে https SIPRD Assam recruitment.in গৈ আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু এপ্লাই কৰোঁতে আপোনালোকৰ পাছপৰ্ট চাইজ ফটো, লগতে HSLCৰ এডমিট কাৰ্ড, পাছ চাৰ্টিফিকেট, কোৱালিফাইং এক্সামিনেশ্যন চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট, এক্সপিৰিয়েঞ্চ, ছিগনেচাৰ আৰু কাষ্ট চাৰ্টিফিকেট এইবিলাক আপোনালোকে দিব লাগিব। চ' এইখিনি চাই ল'ব। অনলাইন ফৰ্ম মে বি ফিল আপ উইথ এফেক্ট ফ্ৰম 1/3/2023। চ' 1 তাৰিখৰ পৰা আপোনালোকে 1 মাৰ্চৰ পৰা আৰম্ভ হৈছে। চ' আপোনালোকে এপ্লাই কৰি দিব। লগতে 22 মাৰ্চলৈকে আপোনালোকে থাকিব। আৰু ন' এপ্লিকেশ্যন কেন বি ফিল আপ আফটাৰ এক্সপায়াৰ্ড। চ' আপোনালোকে ডেট যোৱাৰ পিছত আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। চ' 22 তাৰিখৰ আগত আপোনালোকে এপ্লাই কৰি দিব। ত' এপ্লিকেশ্যন চলি আছে। চ' আপোনালোকে এপ্লাই কৰি দিব। ত' ইমানখিনি আছিল আজি।